বক্স হয় ইয়াতে মই কৰিছোঁ বটলৰ কৰি কাটি দিছোঁ আৰু বটলটা কাটি দিছোঁ ইয়াতে মানে ধৰক এইফালে যদি আমি দুটা দিওঁ দুটা যদি মণিগুটি দিওঁ এইফালে সিহঁতে কি কৰিব 2 বুলি লিখিব আৰু আমি যেনিবা যোগ কৰিম সেইটো কাৰণে যোগ চিনটো ইয়াত দিম আৰু ইয়াৰে ধৰক দুটা তিনিটা এইফালে ভৰাই দিম তাৰপিছতে ইয়াত আমি তিনিটা ভৰালো নহয় ইয়াত আমি তিনি বুলি লিখিম তাৰপিছতে এইখিনি কিমান হ'ব সিহঁতে কি কৰিব এইটো বক্সটো খুলি লৈ ইয়াৰে গোটেইকেইটা মণি ল'ব আৰু লৈ কি কৰিব হিচাপ কৰিব হাতে এটা দুটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটা ল'ব নহয় পাঁচটা লৈ ইয়াতে আমি এনেকৈ লিখিব পৰাকৈ 5 লিখিব আৰু এইটো পুনৰ কৰি থাকিবৰ কাৰণে কি কৰা হৈছে মোহাৰি দিয়াৰ ব্যৱস্থা আছে তেনেকুৱা ধৰণৰ কাগজ লৈ পিনি মোহাৰি দিব পৰা যাব এনেকৈ আৰু এনেকৈ মোহাৰি দিব পৰা যাব যদিহে আমি বিয়োগৰ ধাৰণা কৰোঁ তেতিয়া লিখিব লাগিব ইয়াতে আমি এখন মণিখন লগাই দিম বন্ধ কৰি দিম ইয়াতে এনেকৈ দি দিম 5টা যেনিবা 1টা 2টা 3টা 4টা 5টা হৈ গ'ল ইয়াতে আমি 5 লিখিম আৰু যদিহে আমি বিয়োগ কৰিম তেতিয়া আমি এতিয়া বিয়োগ নহয় বিয়োগ চিহ্ন দিলোঁ আৰু এতিয়া আমি ইয়াৰে 5ৰ পৰা 2টা ইয়ালৈ লৈ যাম বিয়োগ কৰি দিলোঁ তেতিয়াহ'লে ইয়াত কেইটা থাকিব আমি ধৰক দুখনিখন খুলি এটা হিচাপ কৰিব পাৰিম হিচাপ কৰি আমি ইয়াত 2 লিখিব লাগিব 2টা বিয়োগ কৰিছোঁ তাৰপিছতে ইয়াত হিচাপ কৰি কেইটা আছে হিচাপ কৰি আমি ইয়াত এনেকৈ 3 বুলি লিখিব পাৰিম তাৰপিছতে এইটো মোহাৰি দিব পাৰিম তেনেদৰে এইটোৰ কাৰণে মোৰ পইচা মানে খৰচ একেবাৰে হোৱা নাই আৰু ইয়াৰ পাছত আছে সাংখ্যিকতাৰ কাৰণে এইটো একদম তেনেই সাধাৰণতে এইটো পানী খোৱা গ্লাছ প্লাষ্টিকৰ আৰু এইটো বটল কাটি পিনি আনিছোঁ ইয়াতে ধৰক এডাল যদি দিয়ে ইয়াত হিচাপ কৰিব ইয়াৰ পৰা তিনিডাল হিচাপ কৰিব তিনিডাল হিচাপ কৰি ইয়াত দিব আৰু এইটো মুখনিখন মাৰি ইয়াতে এনেকৈ কৰি 3টো লিখিব ঠিক আছে 3টো এনেকৈ কৰি লিখিব তাৰপিছতে এইটো মোহাৰি দিব পৰা ব্যৱস্থা আছে মোহাৰি দিব আকৌ ধৰক বেলেগ এটা শিশুক দিম সিও তেনেকৈ কৰিব কৰি চাব সিহঁতে তাৰপিছতে আছে আমাৰ সাংখ্যিকতাৰ কাৰণে এইটো আচলতে মই সাক্ষৰতাৰ কাৰণেও আনিছোঁ সাংখ্যিকতাৰ কাৰণেও আনিছোঁ এতিয়া বিশেষকৈ এইটো সাক্ষৰতাৰ কাৰণে অ আ হুঁচৰি দীঘৰি আছে কিন্তু ইয়াতে আমি ৰীলৰ নিচিনা ব্যৱস্থা কৰিছোঁ ইয়াত ধৰক সাংখ্যিকতাৰ এই ৰীলটো আমি এইফালে লগাই দিম লগাই দিয়াৰ লগে লগে এই এনেকৈ টানি দিম নহয় টানি দিয়াৰ লগে লগে 1 2 ওলাব ধৰক 1 2 কেইটা সিহঁতে এইপিনে চাব 1 ওলাব 1 ওলালে নাইবা ধৰক 9 ওলাইছে 9টো সিহঁতক কি কৰিম এখন মুখনিখন এনেকৈ মাৰি দিম এইফালে যদি 9 ওলায় সাংখ্যিকতাৰ ক্ষেত্ৰত কৈছোঁ এইফালে যদি 9 ওলায় আমি কি কৰিম সিহঁতে 9টো লিখিব নোৱাৰিব পাৰে সিহঁতে মানে পাঠটো নাজানিবও পাৰে তাৰ কাৰণে আমি এনেকৈ ডট দি আনিছোঁ এইটো এনেকৈ কৰি ইয়াত ভৰাই দিম এইফালে ভৰাই দিয়াৰ পাছত সিহঁতক আমি লিখিবলৈ দিব পাৰোঁ বোলে ডট দি থোৱা আছে ন মই ডট দি থৈছোঁ তোমালোকে এতিয়া পাঠটো দিয়াচোন সিহঁতে সুন্দৰকৈ পাঠটো এনেকৈ দিব তাৰপিছত এইটো মোহাৰি দিব পৰা ব্যৱস্থা আছে বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰিব সিহঁতে এইটো মানে সাক্ষৰতাৰ ক্ষেত্ৰতো তাক কৰি দিছোঁ সাক্ষৰতাৰ ক্ষেত্ৰতো সেই একেই অ আ হুঁচৰি দীঘৰি আছে তেনেকৈ এইপিনে কাৰ্ড আছে দুটা ভাগ কৰি থোৱা আছে এইপিনে সাক্ষৰতাৰখিনি আছে এইপিনে সাংখ্যিকতাৰখিনি আছে এইটো ৰীলটো ইয়াত ভৰাব পৰা চিষ্টেম আছে তাৰপিছত ছাৰ আৰু বাকীখিনি আৰু ছাৰ এইটো নাই হ'ল সাংখ্যিকতা নহয় ছাৰ মই সাংখ্যিকতাখিনি কৈ লওঁ ইয়াতে শিশু আহা বুলি নাম দিয়া হৈছে ইয়াত মানে চুটি দীঘলৰ ধাৰণা দিয়া হৈছে প্ৰথমে চুটি এডাল পেঞ্চিলডাল চুটি তাৰপিছতে চুটি দীঘলৰ ব্যৱস্থা কৰা হৈছে এইটো সাংখ্যিকতাতে আহিব আৰু এইটো সৰু ডাঙৰ এইটো সৰু বলটো এনেকৈ খুলি দিব ডাঙৰ তাৰপিছতে ইয়াত কম আছে এইটো কম আছে পানী তাৰপিছতে বেছি এইটোত বেছি আছে আৰু সিহঁতক ক'ব লাগিব যে বেঙেনা নাইবা মই সিহঁতে পঢ়িব নোৱাৰিলেও মই কৈ দিম যে বেঙেনাটোতো তোমালোকে চিনি পোৱা ইয়াৰে এটা লোৱা কোনটো হয় বেঙেনা ইয়াত লগাই দিয়া সিহঁতে চিনি পাব চিনি পাই ইয়াতে
এনেকৈ লগাব প্ৰত্যেকটো পাচলি সিহঁতে চিনি পাব তাৰ পাছত কি হ'ব সিহঁতক মই ক'ম যে মাটিৰ তলত হোৱা পাচলি কেইবিধ ইয়াত লগাই দিয়াচোন সিহঁতে মাটিৰ তলত হোৱা এয়া কচু সিহঁতে যদি পঢ়িব নোৱাৰে মই কৈ দিম যে এইটো কচু ইয়াত লগোৱা সিহঁতে এনেকৈ কৰি লগাব তাৰপিছতে আছে আমাৰ ওলকবি মই সিহঁতক কৈ দিম যে এইডোখৰত লগাব পাৰিবা ওলকবি সিহঁতে ইয়াত এনেকৈ লগাব তাৰপিছতে ছাৰ আৰু আছে ছাৰ এইটো এটা মানে সিহঁতৰ পাঠ আছিলে প্ৰথম শ্ৰেণী বতৰৰ কথা বুলি আছিলে ইয়াতে মানে প্ৰথমে ছবিখন দেখাম সিহঁতক ছবি দেখাম সেই ছবিখন দেখি সিহঁতে গম পাব যে এয়া বিহু কপৌ ফুল দেখিব লাড়ু পিঠা এইবিলাক দেখি পিনি সিহঁতে গম পাব এইটো বিহু কপৌ ফুল কি কোনটো বিহু ফুলে আমি সেনেকৈ সুধিম আৰু সিহঁতে ক'ব যে যদি পাৰে ক'ব বহাগ বিহু যদি নোৱাৰে ধৰক আমি কৈ দিম বহাগ বিহুত কি হয় এইটো পদ্যটোত আছিলে মানে বহাগ বিহু মানে নতুন বছৰ প্ৰথম মাহ বহাগ বিহু পদ্যটোত আছিলে সিহঁতক সিহঁতে সেনেকৈ বুজাই দিম আৰু এইটো ছাৰ ৰামধেনুৰ ৰং সিহঁতক আমি যেতিয়া বুজাম তেতিয়া ৰঙৰ ধাৰণা যেতিয়া দিম আমি এনেকৈ সিহঁতক দেখাব পাৰিম যে এইটো বেঙুনীয়া এইটো ঘন নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু ৰঙা ছাৰ এইটো আছে এনেকৈ সময়ৰ অসুবিধা হোৱাৰ কাৰণে ইয়াত বিশেষ শব্দ লিখি আনিব পৰা নহ'ল মূৰ্ধন্য টকা তাৰপিছতে ধৰক দ আছে মিলাই পিনি আমি দৰা এনেকৈ শব্দ গঠন কৰিব পাৰিব